গুড মৰ্ণিং সকলোকে। আজি বিশ্বকৰ্মা পূজাৰ বাবে কলেজ বন্ধ আছিলে। ঘৰলৈও যাব নোৱাৰিলোঁ যিহেতুকে কাইলৈ এক্সাম ডিউটি আছে। এয়া উঠি জিৰা পানী অকণ খালোঁ। ভাবিলোঁ ৰুমতে পূজা এভাগ দিওঁ। বিশ্বকৰ্মা পূজাৰ সকলোকে শুভেচ্ছা যাচিলোঁ দেই। ঘৰৰ সকলোবিলাক কাম বন কৰি অকণমান ৰেডি হৈ লৈছোঁ। যিমান ৰুমত থাকিলেও নিজকে সজাই পৰাই থাকি ভাল লাগে। আৰু পূজাৰ বাবে এয়া ফুল ছিঙিলোঁ, তুলসী ছিঙিলোঁ হিচাপে কাবুলী বুট আৰু মগুৰ প্ৰসাদ, আৰু উপকৰণ হিচাপে এয়া মাল্টা আৰু মৌচুমীকে দিলোঁ। যিখিনি আছিলে সেনেকৈ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে চুৰিখন আৰু কেঁচিখনকে বিশ্বকৰ্মা বাবাৰ হৈ সেৱা কৰিছোঁ। লগতে এনেকৈ চাকি ধূপ জ্বলাই পূজাখিনি কৰিলোঁ। মনটো খুব ভাল লাগে। যিহে পেনপেনীয়া বৰষুণ, ইয়াত যে এখন পাহাৰ আছে ধৰিবকৈ নোৱাৰি। আজি অৱশ্যে ৰুমতে পূজা বুলি খিচিৰি আৰু অকণ পায়স বনাইছিলোঁ আৰু কাষৰ ৰুমৰ মানুহখিনিৰ লগতো ভগাই খালোঁ। মোৰ ভিডিঅ' যদি ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কিন্তু। ইয়াৰ লগতে মই অকণমান বেঙেনা আৰু নৰসিংহৰ বৰা বনাইছিলোঁ। আজিৰ খানা এয়া। আজিলৈ আহিছোঁ, টাটা।